নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম এনে এক নতুন আৰু বিস্ময়কৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স টুলৰ বিষয়ে যাৰ নাম হৈছে ডিপসিক। ই কেনেকৈ ওপেন এআই ChatGPT-কো পিছ পেলাইছে আৰু কিয় এইটো এআই দুনিয়াত এক বিপ্লৱ আনিবলৈ গৈ আছে সবিশেষ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। আমি প্ৰথমতে জানিব লাগিব যে ডিপসিক আচলতে হয় কি। ডিপসিক হৈছে চীনৰ এটা নতুন আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোম্পানী যিয়ে 2023 চনতে প্ৰতিষ্ঠা হৈছিল। এই কোম্পানী আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু লাৰ্জ লেংগুৱেজ মডেল অৰ্থাৎ LLMৰ ওপৰত কাম কৰে। গুগল, ওপেন এআই আৰু মেটা এআইৰ দৰে কোম্পানীৰ প্ৰতিদ্বন্দ্বী হিচাপে ডিপসিক বৰ্তমান এআই দুনিয়াত এক বৃহৎ নাম হৈ পৰিছে। ডিপসিকৰ বৃহৎ সফলতাবোৰ যদিহে আমি চাব যাওঁ তেন্তে দেখা পাওঁ যে ChatGPT তুলনাত ইয়াৰ খৰচ বহুগুণে কম। ChatGPT প্ৰশিক্ষণৰ যিটো খৰচ আছিল $100 মিলিয়ন আৰু ইয়াৰ পৰিৱৰ্তে ডিপসিকৰ খৰচ হৈছে কেৱল $6 মিলিয়ন। ডিপসিকে 2025 চনৰ জানুৱাৰী মাহত ডিপসিক R1 নামৰ মডেল ৰিলিজ কৰে। ই ChatGPT-তকৈ দ্ৰুত আৰু কম খৰচতে কাম কৰে। ডিপসিকৰ সাৰ্বজনীন প্ৰভাৱ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ডিপসিকৰ চাটবট এপ মাত্ৰ কিছুদিনৰ ভিতৰতে iOS এপ ষ্টৰৰ সবাতোতকৈ ডাউনলোড হোৱা ফ্ৰী এপ্লিকেশ্যন হৈ পৰিছে। আমি ভৱিষ্যতক ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ যে ডিপসিক বৰ্তমান আৰ্টিফিচিয়েল ইন্টেলিজেন্স পৃথিৱীৰ এক অন্যতম ডাঙৰ টুল হৈ উঠিছে। আপোনালোকৰ মতে আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোন দিশে গৈ আছে আৰু ইয়াৰ কি পৰিসৰ থাকিব পাৰে আপোনালোকে কমেন্ট কৰি আপোনালোকৰ মন্তব্য জনাব পাৰে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন অনুভৱ হৈছে লাইক কৰিবলৈ নাপাহৰিব আৰু ভৱিষ্যতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। ধন্যবাদ।